নমস্কাৰ বন্ধুসকল, অসম টেক চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে অসম আৰক্ষীত নিযুক্তিৰ এটা খুবেই ভাল খবৰ আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ মতে ইতিমধ্যে অসম আৰক্ষীত ৫,৫৬৩টা পদ মুকলিৰ জাননী ইতিমধ্যে প্ৰকাশ পাইছে। এই পদসমূহ অসম আৰক্ষীত 15টা পৰ্যায়ত মুকলি হৈছে। এই আটাইবিলাক পদত কি ধৰণে কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকক ভিডিঅ' আকাৰে দেখুওৱা হ'ব। আৰু এই ভিডিঅ'টোত আপোনালোকক কেইটামান মুঠ কথা জনোৱা হ'ব। গতিকে আবেদন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰে প্ৰথম কথা, পদসমূহৰ জাননী যদিও আজি ওলাইছে, কিন্তু ইয়াৰ আবেদনৰ আৰম্ভণি হ'ব 15 অক্টোবৰৰ পৰাহে। কিন্তু তাৰ আগতে আপুনি এইখিনি কথা জনাটো অতিকৈ প্ৰয়োজন। যেনে এই আবেদনসমূহ আপুনি মোবাইলৰ পৰা কৰিব নোৱাৰিব, কাৰণ ইয়াত আপোনাৰ যিটো ছিগনেচাৰ আপলোড দিব লাগিব সেইটো ফটো মাৰি দিলে নহ'ব, স্কেন কৰি আপলোড কৰিব লাগিব। দ্বিতীয়তে, ইয়াত কেইটামান এনেকুৱা পদো ওলাইছে যিকেইটা পদত মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 6 পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াৰ পিছত এনেকুৱা পদ কেইটামানো আছে যিকেইটা পদত বয়স 40 বছৰলৈকে হ'লেও আবেদন কৰিবলৈ পাৰিব। গতিকে এই পষ্টসমূহৰ সবিশেষ তথ্য পাবলৈ হ'লে প্ৰথমতে আপুনি চাৰ্চ বাৰত টাইপ কৰিব আছাম পুলিচ বুলি। ইয়াৰে প্ৰথমটো লিংক এই ধৰণে শ্ব' কৰিব ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড। এই লিংকটোত ক্লিক কৰাৰ পিছত আপুনি এই ধৰণে এডভাৰটাইজমেণ্টবোৰ দেখিবলৈ পাব। ইয়াতে আপুনি প্ৰায় 15টামান এডভাৰটাইজমেণ্ট ন'টিচ দেখিবলৈ পাব। এডভাৰটাইজমেণ্ট ন'টিচ অপশ্যনটোত ক্লিক কৰিলে এই ধৰণে এডভাৰটাইজবোৰ আপুনি দেখিবলৈ পাব। গতিকে এই পদসমূহৰ সম্পূৰ্ণ তথ্য জানিবলৈ এডভাৰটাইজমেণ্টবোৰ খুলি চাব পাৰিব। এই প্ৰতিখন এডভাৰটাইজমেণ্টতে ইয়াৰ অনলাইন আবেদনৰ লিংকটো দিয়া হৈ আছে। বৰ্তমান এই লিংকত ক্লিক কৰিলে একো নাহিব, কাৰণ যিহেতু অনলাইন আবেদন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। 15 অক্টোবৰৰ পিছত এই লিংকত ক্লিক কৰিলে আবেদনৰ ফৰ্মখন শ্ব' কৰিব। এই লিংকটো এক্টিভ হোৱাৰ পিছত, অৰ্থাৎ 15 অক্টোবৰৰ পিছত কি ধৰণে আবেদন কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ' ষ্টেপ বাই ষ্টেপ আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে যদি আবেদনৰ ভিডিঅ' পাবলৈ বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে এই পদসমূহৰ বিষয়ে যদি আবেদন আৰম্ভ হোৱাৰ আগত কিবা আপডেট আহে তেন্তে তাকো আপোনালোকক জনাই দিয়া হ'ব। গতিকে এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। লগ পাম পিছৰবোৰ ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।